কিমান যে সুন্দৰ ভিউ চাওক। নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক লৈ যাব ওলাইছো শ্বিলং মেঘালয়ত আপোনালোকক দেখাম। আজি মেঘালয়ৰ কিছুমান ভিউ দেখাম। মেঘালয়ত চাবলৈ গৈ আছো, কিমানখিনি পাৰো দেখাম আপোনালোকক। ভালকে দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি যাম গছৰ শিপাৰে অট'মেটিকেলি এখন দলং হৈ আছে। গছৰ শিপাৰে এখন দলং, এই দলংখন চাবলৈ যাম। আপোনালোকে চাই থাকিব, আপোনালোকক দেখাম ভালকে যিমানখিনি পাৰোঁ। সেইখন গৈ আছোঁ এতিয়া মলিনঙত গৈ আছোঁ। মলিনঙত তাতে আছে লিভিং ৰুট ব্ৰিজ চাম। লিভিং ৰুট ব্ৰিজ হৈছে যে গছৰ শিপাৰে নিজে ব্ৰিজখন হৈছে। এতিয়া আপোনালোকে চাই থাকিব AK ব্লগছ, ভালকে চাব পাব। গছৰ শিপাৰে কেনেদৰে নিজে ভগৱানৰ সৃষ্টি, কিমান যে সুন্দৰ। ভগৱানে কেনেকুৱা মানে আচৰিত কৰি তুলিব মানুহক। আচৰিত ধৰণেৰে গছৰ শিপাৰে নিজে এখন ব্ৰিজ হৈ আছে, নিজে এখন দলং হৈছে। দলংখন আজি এতিয়া চাবলৈ গৈ আছোঁ। আপোনালোকে চাই থাকিব AK ব্লগছ। মই আপোনালোকক কিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টোৰ লগতে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব, তেতিয়া ভাল লাগিব। মোৰো অলপ আগ্ৰহ বাঢ়িব আপোনালোকক আৰু নতুন ভিডিঅ' দিবলৈ। আহক, যিহেতু গছৰ শিপাৰে নিজে হোৱা এখন দলং, এই দলংখন চাবলৈ গৈ আছোঁ। ব'লক আগবাঢ়োঁ, ভিডিঅ'টো আগবাঢ়োঁ। আৰু লগতে ৰাস্তাত যি পাওঁ চাই গৈ থাকিম। ৰাস্তাত কি পৰে, ৰাস্তাত যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহক আগবাঢ়োঁ। হেই দোস্ত, আপোনালোকে দেখি আছে এয়া AK ব্লগছ চাই আছে, দেখি আছে কি সুন্দৰ ভিউ, কি সুন্দৰ পৰিৱেশত ৱাটাৰ ফলছবোৰ চাই আহি আছোঁ। কিছুমান ৱাটাৰ ফলছ চাইছে, কিছুমান জেগা দেখা পাইছে। কেনেকুৱা লাগিছে আপোনালোকৰ মতামত জনাব, কমেণ্ট কৰিব। ভাল লাগিছে নে বেয়া লাগিছে। দেখিছে মই কিমান ধুনীয়াকৈ ৱাটাৰ ফলছ চাই আছোঁ। আপোনালোকো আহিব কেতিয়াবা। শ্বিলং মেঘালয় টুৰত আহিছিলোঁ। মেঘালয়ত ডাউকি ৰোডত আহিছিলোঁ। ডাউকি ফালে, এইটো ডাউকিৰ পৰা ভিতৰেদি মলিনং গৈ থাকোঁতে এইবিলাক ফলছ পোৱা যায় ৰাস্তাতে। চাওক, আহক আগলৈ আগবাঢ়োঁ। কি সুন্দৰ ভিউ চাওকচোন, চাই থাকক আৰু দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু বন্ধুসকল, এয়া দেখিছে, এয়া আহি থাকোঁতে পালোঁ ৰাস্তাতে চলি আছে ফিচিং কম্পিটিশ্যনত। এতিয়া চবেই বৰশী মাৰিব। বৰশীত মানে কোনে কিমান মাছ উঠাব পাৰে। যোনে বেছিকৈ উঠায় তাৰে প্ৰথম পুৰস্কাৰ 1 লাখ টকা, ছেকেণ্ড পুৰস্কাৰ 50,000 জানিব পাৰিছোঁ তেনেকৈ। কিন্তু এতিয়া দেখা পালোঁ মিনিমাম 20-25 মিনিটমান ৰৈ পেলাই চালোঁ, কোনেও দেখোন মাছেই উঠাব পৰা নাই। একদম ডেকাৰ পৰা বুঢ়ালৈকে, মানে সৰু ল'ৰা ছোৱালীৰ পৰা একদম বুঢ়া মানুহলৈকে চবেই বৰশী মাৰি আছে, বৰশী বাই আছে। বৰশী বোৱা ষ্টাইলটো এনেকেই পুখুৰীটোত গোটেই নধৰা হৈ আছে, মানে গোটেই ৰাউণ্ড বৰশী বোৱা মানুহে। কম্পিটিশ্যনটো এনেকুৱা। এতিয়া লাষ্টত ভাবিছোঁ যে ইয়াতে মাছেই নাই নেকি। 20 মিনিটমান চোৱাৰ পিছতো কোনো মাছ এটা উঠাব নোৱাৰিলে। চাওকচোন পুখুৰীটো কিমান ডাঙৰ। 4-5 বিঘামান মাটি হ'ব। 4-5 বিঘামানৰ এটা পুখুৰী হয়। এই পুখুৰীটোত চাৰিওফালে গোটেই মানুহেৰে একদম নধৰা হৈ আছে, মানে সৰুৰ পৰা বুঢ়ালৈকে ফুল। এখেতলোকে বৰশী মাৰিছে, এজনৰে 3-4টাকৈ চিপ আছে, মানে বৰশী 3-4টাকৈ আছে। আহকচোন এতিয়া আগবাঢ়োঁ। হয় বন্ধুসকল, এইটো এটা ৱাটাৰফলছ, বহুত ডাঙৰ ৱাটাৰফলছ। চাওকচোন কিমান ধুনীয়া, কিমান ডাঙৰ, কি সুন্দৰ লাগিছে হয়নে। এইটো ডাউকিৰ পৰা মলিনং এটা ভিতৰৰ ৰাস্তা দি গৈ আছিলোঁ। ভিতৰৰ ৰাস্তা দি যাওঁতে পাইছোঁ, কিমান যে সুন্দৰ লাগিছে। চাওকচোন কিমান ডাঙৰ
পানীৰ কাৰেণ্ট কিমান বেছি ইয়াতে ওচৰত খাৰা হৈ থাকিব নোৱাৰি বৰষুণ পৰাৰ দৰে গোটেই মানুহ ভিজাই লৈ যায় ইমান তাৰ মানে এচাকনি চিটিকনি আহি যায় বলক আগবাঢ়ো আৰু চাই থাকক আৰু এটা ফলছ আছে আৰু এটা দেখাই আছোঁ এইটো বৰহিল ফলছ আহক আগবাঢ়ি গৈ থাকোঁ হয় বন্ধুসকল এইটোৱে বৰহিল ফলছ যিটো বহুত ডাঙৰ আৰু মানে 3টা পাৰ্ট ওপৰলৈ দেখা পায় 3টা পাৰ্ট আছে এইপিনে পানী গৈ আছে এইবিলাক গৈ বাংলাদেশত গৈ আছে ছাইডত এয়া বাংলাদেশত তলৰ ফালে বাংলাদেশ হয় ওপৰৰ ফালে এইটো মেঘালয় মানে বাংলাদেশ বৰ্ডাৰ আৰু বৰ্ডাৰৰ কাষে গৈ আছোঁ আহক আগবাঢ়ো দেখিছে মানুহবোৰে ফটো উঠিছে কিমান যে এনজয় কৰিছে কিমান ফূৰ্তি কৰিছে সকলোবোৰে ফূৰ্তি ফাৰ্তা কৰি পূৰা এনজয় কৰি আছে বলক আগবাঢ়ো ভিডিঅ'টো যিহেতু গছৰ শিপা দলং চাবলৈ গৈ আছোঁ যেতিয়া গছৰ শিপা দলঙৰ ফালে আগবাঢ়ি গৈ থাকোঁ অলপ চাওক ইয়াতে উপভোগ কৰক ফলছ ৱাটাৰ ফলছ বহুত ডাঙৰ ৱাটাৰ ফলছ চাওক বন্ধুসকল ৱাটাৰ ফলছ চালে ইয়াৰ ৰাস্তাত আহি থাকোঁতে পালোঁ যিমানখিনি পালোঁ আপোনাক দেখালোঁ এতিয়া ফাইনেলি আহি পাই গ'লোঁ গছৰ শিপা দলংখন আহক গছৰ শিপা দলংখন আহি পাই গ'লোঁ যেতিয়া আগবাঢ়োঁ ভিডিঅ'টো আগলৈ গৈ থাকোঁ বহুতখিনি ষ্টেপছ আছে ষ্টেপবোৰ পাৰ হৈ আহিছোঁ যিহেতু ষ্টেপবোৰ পাৰ হৈ আহিব লগা হৈছে 400 মিটাৰমান আহি ফাইনেলি পাই গৈছোঁ যেতিয়া আহক ভালকৈ উপভোগ কৰোঁ আপোনালোকে অলপ হিন্দীতে ক'ব মন গৈছে হিন্দীতে কৈ দিছোঁ আপোনালোকক हे दोस्तों आके पहुंच गया देखो आप ये है लिविंग रोड ब्रिज डाउक की मोलिनंग किलिनेस विलेज का पास में है लिविंग रोड ब्रिज ये देखिए नेचुरल है फुल्ली नेचुरल कितना सुंदर है बहती नदियाँ बहुत सुंदर से बह रहा है ये अपर साइड में एक वाटरफॉल्स है बाद में ये देखिए पेड़ों का सिपा से बहुत सुंदर से ये 2 पेड़ जोड़ के 2-3 पेड़ जोड़ के ये एक ब्रिज हो रहा है नेचुरल कंप्लीटली नेचुरल देखिए कितना सुंदर से यही है देखिए आप लोग ये सर आया देखने के लिए बहुत दूर से दिल्ली से सर हाय से हाय हाय मैडम हाय ये ब्रिज के ऊपर से आ रहा है लोग ये भी आ गया टिकलो मिकलो काम टिकलो मिकलो भी आ रहा है तो आजा হয় বন্ধুসকল আপোনালোকে চাই আছে একে ব্লগছ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰি দিব আহক আগলৈ আগবাঢ়ো এয়া দেখি আছে লিভিং ৰুট ব্ৰিজ যিখন গছৰ শিপা ব্ৰিজ দেখিছে কি ধুনীয়াকৈ ভগৱানৰ সৃষ্টি কি ধুনীয়াকৈ হৈ আছে নিজে কোনো কাৰো মেৰামতি কৰিব হোৱা নাই কোনো একো কষ্ট কৰিব হোৱা নাই নিজে এইটো ঝৰ্ণাটোৰ কাষেৰে নিজে এখন নদী বুলিয়ে কৈছোঁ আৰু নদীখনৰ মাজেৰে দেখিছেনে কি ধুনীয়াকৈ গছৰ শিপাৰে দলং হৈ আছে দলং মানুহ পাৰ হৈছে ইপাৰ হৈছে সিপাৰ হৈছে এখন চাবলৈ বহুত মানুহ আহিছে এতিয়া শুনিছোঁ এখন ৱৰ্ল্ড হেৰিটেজ ছাইডতো যাব বুলি শুনা পাইছোঁ কিমানখিনি হয় নাজানো তথাপিও মই জানিব পাৰিছোঁ যে ৱৰ্ল্ড হেৰিটেজ ছাইডত যাব ৱৰ্ল্ড হেৰিটেজ ছাইডত যোৱাৰ লগে লগে গোটেই ৱৰ্ল্ডৰ পিপুল আহি যাব ৱৰ্ল্ডৰ মানুহবিলাক টুৰিষ্ট আহি যাব চাবৰ কাৰণে এতিয়া বন্ধুসকল আপোনালোকো কেতিয়াবা আহিব বহুত ধুনীয়া জেগা বন্ধুসকল আপোনালোকে দেখিলে লিভিং ৰুট ব্ৰিজ কেনেকুৱা লাগিল জনাব আপোনালোকে আৰু ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ভিডিঅ'টো যদিহে ফেচবুকত চাইছে পেজটো লাইক কৰি দিব একে ব্লগছ আহক আজিলৈ ইমানতে এৰিছোঁ আৰু নেক্সট এটা আপোনালোকক নতুন ব্লগ অতি সোনকালে আহি আছোঁ ধন্যবাদ